নাজানো কিয় মই তোমাৰ চকুত মই মোৰ মাক বিচাৰি পাওঁ। তো শ্ৰদ্ধাৰ অসমবাসী, মই সকলোকে ক'ব বিচাৰিছোঁ, ইতিমধ্যে সকলোৱে গম পাইছেই অৱশ্যে যে আজি 7 জানুৱাৰীত এখন অসমীয়া ছবি আমাৰ ছবিঘৰত, অসমৰ প্ৰতিটো ছবিঘৰত আহি আছে, যাৰ নাম হৈছে একলব্য। আজিৰ পৰা মুকলি হৈ গৈছে সকলো ছবিগৃহত। মই যোৰহাটত থাকোঁ, এতিয়া যোৰহাটৰ ছবিগৃহ আইনক্সত যাম। অলৰেডি মই টিকেট বুক কৰিলোঁ, চাই ল'ব পাৰিম স্ক্ৰীনশ্বট। তো অলৰেডি টিকেট বুক কৰিলোঁ। তো গাইজ, কথাটো হৈছে একলব্য ছবিখন মইতো চাবলৈ যামেই, আৰু আপুনি যাবনে? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু অসমীয়াত ক'বলৈ গ'লে সুস্বাগতম বন্ধুসকল। তো ইণ্টাৰটো চাই গম পালেই, আজি হৈছে 7 জানুৱাৰী, আৰু আজি আফটাৰ এ লং পিৰিয়ড অফ টাইম, কৰোণা পেণ্ডেমিকৰ পিছত আকৌ আমাৰ অসমীয়া ছবি জগতৰ এখন ভাল ছবি, যাৰ নাম হৈছে একলব্য। তো তাত আছে, অভিনয়ত আছে কমল লোচন দা, ৰূপচন্দা বা, আতনু মহন্ত দা, আৰু বহুত আছে, বহুত ভাল ভাল কলা কৌশলী আছে। তো তাত যাওঁ আজি যোৰহাটৰ আইনক্সত। তো আমি সকলোৱে আদৰি ল'ব লাগিব, অসমীয়া এখন ছবি আহিছে যিহেতু। আৰু অসমীয়া ছবি যেনেকৈ চাওক, আমি কিবা এখন হিন্দী বোল ছবি বা কিবা বলিউড মুভি বা চাউথ কোৰিয়ান মুভি হ'লে কিমান এক্সাইটমেণ্ট লেভেলত যাওঁ, কিন্তু আমি অসমীয়া ছবিখিনি আমি যেতিয়া আঁকোৱালি ল'ম, তেতিয়াহে আমাৰ অসমীয়া ছবিও এদিন নহয় এদিন হিন্দীত ডাব কৰি বা কিবা বেলেগ লেংগুৱেজত ডাব কৰি অল অভাৰ ইণ্ডিয়াত যাব, তো আউট অফ আছাম যাব। তো এইটোৱে লাগে, মানে কি আমি ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে যি অসমীয়া ছবি জগতটো আৰু উন্নত হ'ব আৰু ভাল হ'ব। এতিয়া লাহে লাহে ভাল হ'ব লৈছে, ভাল ভাল নৱপ্ৰজন্মৰ শিল্পীসকলৰ এখন নতুন ছবি হয়, তাত ছিনিয়ৰ আৰ্টিষ্টো আছে বহুত। তো গৈ পিনি গোটেই ৰিভিউটো জনাম কেনেকুৱা পালোঁ, আৰু ছবিটো মইতো আশাবাদী যে বহুত ভাল হ'ব ফিল্মখন। তাত পাব্লিক ৰিভিউ ল'ম যদি সম্ভৱ হয়। তো এতিয়া বেছি দেৰি নকৰোঁ, তো আইনক্সত গৈ লগালগ আপোনালোকক ৰিভিউ দিছোঁ ফিল্মখন কেনেকুৱা হয়। গাইজ, ইতিমধ্যে ফাৰ্ষ্ট হাফটো চালোঁ। সঁচাই এখন অসমীয়া ছবি, আছামিজ ফিল্ম ইমান উন্নত মানদণ্ডৰ, ইমান ভাল হাই কোৱালিটিত বনাইছে। আৰু কমল লোচন দাৰ এক্টিং কি বুলি ক'ম, আৰু সকলোৰে যিমান আছে কাষ্টত সকলোৱে ভাল এক্টিং কৰিছে। আৰু আমি সকলোবোৰে পৰিচিত হয়, আমি টিভিত দেখিয়ে থাকোঁ, বহুত কেইখন চিৰিয়েলত একেলগে আছে, আৰু তেওঁলোকে আছে। আমি সকলোৰে এটা মানে মুখকেইখন আপুনি চিনি পাবই, যিখিনি কাষ্টত আছে, আৰু সকলোৰে এটা এংগেজিং ষ্টৰি হয়। তো এতিয়া ছেকেণ্ড হাফটোলৈ চাবলৈ এক্সাইটেড, এনেকুৱা জেগাত ইণ্টাৰভেলটো দিছে মানে ৰখি আছোঁ তাকে। তো আল্টিমেটলি দেখিছে বহুত মানুহ গেডাৰিং হৈছে, বহুত মানুহ। মই ৰিভিউটো ভালদৰে আপোনালোকক ৰুমত গৈ দিব পাৰিম, কাৰণ ইয়াত মই সুধিম বাৰু, কিন্তু ৰিভিউটো ভালদৰে একদম ৰুমত গৈ একদম ডিটেইলছত ক'ম কেনেকুৱা ফিল্ম হয়, কেনেকুৱা পালোঁ চাই। কিন্তু এতিয়া ফাৰ্ষ্ট হাফটো আল্টিমেট। এতিয়া ছেকেণ্ড হাফ ষ্টাৰ্ট হ'ব, তো চাই আৰু ৰুম যায় কৈ আছোঁ। তো গাইজ, ফাইনেলি একলব্য চাই আহিলোঁ। এখন আল্টিমেট ফিল্ম হয়, আপোনাৰ মানে এণ্টাৰটেইনিং, এনগেজিং পূৰা একদম, ক'বলৈ ভাষা নাই একচুৱেলি। এখন অসমীয়া ফিল্ম ইমান ধুনীয়া, আৰু এটা এটা বস্তু ডিটেইলিঙত বুজোৱা হৈছে, সকলো পাৰফেক্ট একদম। গোটেই অডিয়েঞ্চখিনিয়ে আমি লাষ্টত সকলোৱে ক্লেপ মাৰিবলৈ বাধ্য হৈ গৈছোঁ, ইমান ভাল হৈছে। আমাৰ লগতে দৰ্শকসকল আছে। কেনেকুৱা পালে মেম? খুব ভাল লাগিলে, মানে ইয়াৰ ডিজাইনো ভাল। এই ক'ব, এই বায়েকে কৰিছে বিশেষকৈ, তাই ক'ব কষ্টিউম ডিজাইনাৰ স্পেচিয়েলি মোৰ বা, সেইকাৰণে চাবলৈ আহিলোঁ। তাৰপিছত বাকী গান ভাল, কমল লোচন অলৱেজ মাই ফেভৰেট। কমল লোচন মোৰ ইনস্পিৰেশ্যন হয়, তেওঁক মই বহুত ফ'ল' কৰোঁ, ভাল লাগে। বস্তুবিলাক ডিটেইলিঙত দেখাইছে সকলো। দেখিছা নাই কেনেকুৱা চাউথ লুক এটা আছে। একচুৱেলি ষ্টৰি টেলিংটো ভাল একদম। আল্টিমেট সকলো বাকী আজি ফাৰ্ষ্ট শ্ব' আছিলে আমাৰ যোৰহাটত। তো বাকী যোৰহাটৰ অডিয়েঞ্চসকলক কি কৰিছে, বা অসমৰ অডিয়েঞ্চসকলে ফিল্মখন চাবলগীয়া যোগ্য হয় নাই? ইমান দিনৰ পিছত এখন অসমীয়া চিনেমা যিহেতু মুকলি হৈছে, পইচাটো ৱেষ্ট নহয়, কেতিয়াও ৱেষ্ট নহয়, সকলো হওক। তো কেনেকুৱা বোলে ফিল্মখন চাই আফটাৰ লং টাইম? কমল লোচন আছে, ভাল লাগিব। সকলোৱে আমাৰ ইনস্পিৰেশ্যন হয়, নতুন প্ৰজন্মৰ আমাৰ। আৰু অসমীয়া চিনেমাৰ এটা নতুন গতিপথ আহিছে। ইমানখিনি ব্ৰেক পোৱাৰ পিছত আকৌ যাতে আহি থাকোঁ ভাল ভাল ফিল্ম, আমি সদায় ছাপোৰ্ট কৰিব লাগিব। যেনেকৈ চাউথ ফিল্ম, বলিউড ফিল্ম যেনেকৈ আমি আহোঁ, অসমীয়া ফিল্মবোৰ এটা সুকীয়া মাদকতা পালোঁ এখন চাই, আৰু এনগেজিং হয় টোটেলি। তো অডিয়েঞ্চসকলক
মষ্ট ৱেলকাম আহিব লাগে মষ্ট ৱেলকাম আহক ঠিক আছে চাওক থেংক থেংক ইউ ইউ